सोरां मन्जु थियेटारनि फुल थालिमा दिनैनिफ्राय जागायजेनबाय। पाठशाला नोगोरमानि 6 किल'मिटार गोजानाव खोलाहाथिंजाय लेसेरा गामि। बे लेसेरा गामियावनो सोरां मन्जु थियेटारनि जोनोम जायगा चन्द्रकान्त मुसाहारि, थामहिनबा सेखा मेनेजार, जायखौ जों सेखा मेनेजार होननानै बयबो मिथियो। बिथां सेखा मेनेजारनि जे सोरां मन्जु थियेटार, बे थियेटारा दिनै फैयै फैयै सनाथि मायथाइ बारनानै 53 बोसोराव आगान सुरफैबाय। थांनाय 2024 मायथाइनि 14, 15 आरो 16 फेब्रुआरि खालि सोरां मन्जु थियेटारनि सनाथि फोरबो फालिथाया जोबनानै थाङो। दिनै नाथाय सोरां मन्जु थियेटारनि बिगोमा चन्द्रकान्त मुसाहारि, थामहिनबा सेखा मेनेजारनि मोनसे जुनिया हाबाफारि। बेनो जाहैबाय चन्द्रकान्त मुसाहारि मानिनां सेखा मेनेजारनि मुङै बिथांनि मावनाय मावथाइफोर आरो बिथांनि सानस्रि, बिथांनि बिहोमथाइफोरखौ गोसोखांनानै सावरायनानै गांसे हामलायमा बिहुं दिहुननाय जादों। बेनिनो दिनै बेखेवसारि सान। बे बेखेवसारि सानाव बिथां चन्द्रकान्त मुसाहारिनि थामहिनबा सोरां मन्जु थियेटारनि फुल थालिमखौ बेखेवनो थाखाय हांख्रायना लाबोनाय जादोंमोन बर' थुनलाइ आफादनि मानगोनां मारग' लेङाइ आफादनि मानगोनां सीताराम बसुमतारी। বড় থিয়েটার সোরাং মন্জু থিয়েটার পরিচালনা করি। বড় সাহিত্য যে নাট্য সাহিত্য এক আলোড়নৰ সৃষ্টি কৰি আহিছে। এই বছৰ বিশেষ বঢ়াই নকওঁ, এই বছৰ তেখেতৰ যি সোৰাং মন্জু থিয়েটাৰে আজি 51তম যি বছৰ, 51তম বছৰে নাট্য প্ৰযোজনাতে আগবাঢ়িব খুজিছে। অতি সন্তোষৰ বিষয়। জাতিৰ কাৰণে, নাট্য সাহিত্যৰ কাৰণে, যিকোনো ভাষাৰ নাট্য সাহিত্যৰ কাৰণেই মই ধাৰণা কৰোঁ। যিয়ে নহওক, মই বিশেষ কথা নকওঁ। আজি এই শুভ মুহূৰ্তত এই 51তম বছৰৰ যি নাট্যযাত্ৰা, এই নাট্যযাত্ৰাৰ যিটো লং মাৰ্চ, সেইটো সন্তোষজনক হওক, আশাৰে পৰিপূৰ্ণ হওক, সকলোকে সাহিত্য যিখিনি সোৱাদ, নাট্য সাহিত্যৰ যি সোৱাদ, সেই সোৱাদ দিবৰ কাৰণে সক্ষম হওক। ৰাইজে তেখেতৰ আচলতে ক'বলগীয়া বহুত আছিল বা বহুত আছে। এটা থিয়েটাৰ, এটা নাট্যদল প্ৰযোজনা কৰাটো আচলতে ইমান সহজ কাম নহয়। মই চিন্তাই কৰিব নোৱাৰোঁ, মই নিজে চিন্তাই কৰিব নোৱাৰোঁ কিমান কষ্ট কৰিব লাগে, কিমান চিন্তা কৰিব লাগে। তেওঁৰ সহযোগী দল আছে, তেওঁৰ নাট্যকৰ্মীসকল আছে, তেওঁলোকৰ পৰিয়ালবিলাকৰ কথা চিন্তা কৰিব লাগিব। তেওঁলোকৰ বাদ্যযন্ত্ৰী আছে, শব্দযন্ত্ৰী আছে, মিডিয়াবিলাক আছে, এইবিলাক সকলোকে পৰিচালনা কৰিব লাগিব। আৰু এই সকলোবিলাক কাম পৰিচালনা কৰাটো আচলতে এজন সক্ষম ব্যক্তিৰ বাবে আজি উপযুক্ত প্ৰযোজকৰ বাহিৰে সম্ভৱ নহয় বুলি মই ধাৰণা কৰোঁ। যিয়ে নহওক, তেখেতৰ এই 51তম যি সোণালী জয়ন্তী পাৰ হ'ল, এক ক্ৰছ হ'ল, এই 52তম যি নেকি নাট্য আন্দোলন বা নাট্যযাত্ৰা, সেই যাত্ৰা সফল হওক, সুখৰ হওক, আনন্দময় হওক। আৰু আমাৰ যি নেকি বড়ো সাহিত্য বা বড়ো জাতিৰ যি সাহিত্যৰ যি নাট্য সাহিত্য, সেই নাট্য সাহিত্য যি বুৰঞ্জী, সেই বুৰঞ্জীক তেওঁ থাকিব। আৰু এইটো কামনা কৰি মই আজি এই বছৰৰ যি নাট্য যাত্ৰা, সেই যাত্ৰাৰ মঞ্চ শুভ উদ্বোধন আগবাঢ়িছোঁ। ওম সর্বেষাং ষষ্ঠীর্ভবতু, সর্বেষাং শান্তির্ভবতু, সর্বেষাং পূর্ণং ভবতু।
सर्वेषां मङ्गलं भवतु। ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति ॐ शान्ति ॐ शान्ति।